মানে ধুনীয়াকে মানে দোকান নুখোলাকে ভালকে বিজনেছ কৰি আছে যিহেতু হোৱাটছআপত বা চিনাকি ওচৰৰ পাছৰ সিহঁতকে বিকি পেলাই ধুনীয়াকে এখন ঘৰ চলাই আছে 30-40 হাজাৰ টকাৰ ওপৰত 50,000-60,000 টকালৈকে অকল মেখেলা চাদৰ বিকিয়ে মানে ইনকাম কৰি আছে মাহেলি ঠিক আছে মোৰ নিজৰ ফ্ৰেণ্ডকে মই দেখিছোঁ মানে সিহঁতে অকল মেখেলা চাদৰে বিকে মানে গাড়ী লৈ পেলাই মেখেলা চাদৰ ভাল দামত ভালকে বিকে মানে ভাল এটা প্ৰফিট হৈ যায় মানে মান্থলি ডেইলি মানে 2,000-3,000 টকা ইনকাম হয় বুলি কৈ আছে সিহঁতে এতিয়া মইতো বিশেষকে নাজানো ঠিক আছে আপোনালোকে আহি ট্ৰাই কৰক যে আৰামত এইবোৰ বিক্ৰী হৈ যাব আমিতো এনেই কিনিব গ'লে এইবোৰ 1200-1500 টকা দি ৱাইফহঁতক মই কিনি দি থকা হয় ঘৰৰ মানুহক চবকে দি থকা কিন্তু আপোনালোকে ইয়াত 500 টকাত পাব মাত্ৰ 500 টকাত আপোনালোকে হ'লচেলত পাব আৰু মেখেলা চাদৰ কি আছে দেখা দিয়ক কটনৰ এইবোৰ চাওক কটনৰ মেখেলা চাদৰ ধুনীয়া পাব এইবোৰ চাওক কটনৰ মেখেলা চাদৰ ধুনীয়া কটনৰ মেখেলা চাদৰ আছে পিয়ৰ কটন হয় এইবোৰ ইয়াত আপোনাৰ গোটেই সেট পাব ইয়াত হ'লচেল এইবোৰ হ'লচেল কিমান আছে এইবিলাক 450 টকা আছে এইবোৰ 450 টকা আছে ইয়াৰ আপোনাৰ কম দামী সব আছে কোৱালিটি ইয়াৰ আপোনাৰ ইয়াত একদম কম দামীও আছে হাই ৰেট মানে ল' ৰেঞ্জ হাই ৰেঞ্জ দুইটাৰে আছে আপোনালোকে চাই ল'ব আহি পেলাই ধুনীয়াকে কি কেনেকুৱা লৈ যাব লাগে কোনবোৰ চলে আপোনালোকে বিশেষকেতো জানেই বিশেষকেতো মাইকী মানুহবোৰে এইবোৰ মেখেলা চাদৰ ঘৰত বহি ভাল এটা ইনকাম কৰি আছে মোৰ দেখিছোঁ আৰু ৰিলেটিভ কিছুমান মাইকী মানুহবোৰে ধুনীয়াকে মানে এটা মেখেলা চাদৰ অকল বিকিয়ে মানে ধুনীয়াকে চলি আছে মানে অকল মেখেলা চাদৰ ঘৰৰ গাঁৱতে কি কৰিছে একদম লৈ পেলাই ধুনীয়াকে কৰিছে আপোনালোকে আহক আহি পেলাই আপোনালোকে ধুনীয়াকে লৈ গৈ এটা ভাল ব্যৱসায় কৰিব যিটো ঘৰৰ পৰা আহি এনি টাইম পাছত আপোনালোকে ঘৰতে থাকে যিহেতু মাইকী মানুহ আহিয়ে থাকে ঘৰৰ ওচৰৰ মানুহক কৈ দিলে হ'ল মই মেখেলা চাদৰ আনিছোঁ বুলি তাৰপিছত আপোনাৰ ওচৰত চাব পচন্দ হ'লে লৈ ল'ব যিহেতু আপোনাৰ গাঁৱৰ পৰা টাউনলৈ আহিবলৈ কাৰণে যিটো খৰচা হয় তাতে লৈ ল'ব পাৰিব মানুহবোৰে সেইটো কাৰণে আপোনালোকে আহি যোনে ভাবি আছে যে মই কি কৰিম বা ব্যৱসায় কৰিম বুলি এনেকৈ আপুনি মেখেলা চাদৰ ধুনীয়াকৈ পাই যাব ইয়াৰ পৰা আৰু দেখাওক দাদা কেনেকুৱা আছে কটনৰ আৰু ডিজাইন আছে চবৰ বেলেগ কটনৰ আৰু ডিজাইন আছে বুলি কৈছে এইটো এটা আহিব এইটো আহিব এটা ডিজাইন এইবোৰ আপোনাৰ চব মানে ৰেঞ্জবোৰ আছে আপোনালোকে চাই ল'ব কম ৰেঞ্জৰ আছে এইটো কম আছে এই কিমান এইবিলাক 280 টকা তেনেকৈ পাব 280ত পাব এইবোৰ মেখেলা চাদৰ ধুনীয়াকৈ কাম কৰা আছে এইবোৰ ধুনীয়া কাম কৰা আছে আপোনালোকে চাই ল'ব যিহেতু মেখেলা চাদৰ এইবিলাক আছে এইটো গাড়ী দিয়া মাল যে এইটো কোৱালিটি ভাল আছে এইবিলাক মানে বয়সীয়াল মানুহেও পিন্ধিব পাৰিব এইবোৰ কিছুমানে কয় নুনি বুলি কয় ঠিকে এইটো নুনি নহয় একচুৱেলি এইবোৰ আপোনাৰ হেৰি হয় যোৰা বুলি গেৰি দিয়া যোৰা বুলি কয় এইবোৰ নুনি লিখীয়া দেখিবলৈ এইবোৰ মেখেলা চাদৰ পাব আৰু আপোনাৰ আৰু কম দামী কেনেকুৱা লাগিলে এনেকুৱা হ'ব এইবোৰ চাওক এইবোৰ একদম কিমান দাম হয় এইবিলাক 170-180 অনলি 170 হ'লচেলত দি আছে চাওক আপোনালোকে নি ধুনীয়াকৈ 300 লগাই দিয়ক না 170 লৈ যাওক 300 টকাত বিকক ইয়াত মেখেলা চাদৰ ব্লাউজ পিচ গোটেই ছেটটো আছে এইবোৰ আপোনাৰ এইটো ডিজাইন হ'ব নতুন এইবোৰ ইয়াত চাওক বহুত ধুনীয়া ছেট হয় মেখেলা চাদৰ ব্লাউজ পিচ গোটেই ছেট গিফ্ট দিম বুলি ভাবে আপোনালোকে কোনোবাই এতিয়া গিফ্ট দিবলৈ কাৰণে বিচাৰি ফুৰে আপুনি লৈ যাওক ধুনীয়াকৈ বিকক 300 টকাত গিফ্ট দিবলৈ মানুহে আৰামত লৈ যাব এতিয়া বিহু টাইম আহি আছে যিহেতু মেখেলা চাদৰ বহুত ভাল চেল হয় আপোনালোকে ইয়াৰ পৰা নি ভাল এটা ব্যৱসায় কৰিব পাৰিব এইবোৰ কি হয় এইবোৰ কটনৰ এইবিলাক কটনৰ হয় আজিকালি মানে ডিজিটেল যিটো প্ৰিণ্টাৰ আহিছে না এইটো বস্তু হয় এইটো আনকমন আহিছে এইটো চাওক আৰু এটা আহিছে ডিজিটেল প্ৰিণ্টৰ মেখেলা চাদৰ হয় এইবোৰ আপোনাৰ চাওক কটনৰ হয় এইবোৰ ৰেট কিমান দাদা এইবিলাক 300-280 এনেকুৱা ভিতৰত 280-300 টকা আপোনাৰ পাই যাব এইবোৰ আৰু যিহেতু আপোনালোকে ইয়াত ধুনীয়াকৈ আহি পেলাই আপোনালোকে ইয়াত কথা পাতি ল'ব আৰু ইয়াত অকল মেখেলা চাদৰ আৰু আছে ইয়াত চাই লওক এইফালে কটনে ভৰ্তি হৈছে এইফালে মেখেলা চাদৰ আছে এইফালে মেখেলা চাদৰে ভৰ্তি হৈছে আৰু আপোনাৰ ইয়াত এইবোৰ কিছুমান আছে অকণমান এইবোৰ বোৱা নেকি বোৱা মেখেলা চাদৰো পাব হয় হ'লচেলত ইয়াত ঠিক আছে এইবোৰ বোৱা আপোনাৰ এনেই কেনেকৈ লগাইছে এইবিলাকতো আছে 1500-1400 এনেকুৱা আছে হয় চাই দিয়া হ'ব বাৰু ৰেটটো এইবোৰ আপোনাৰ চাওক ইয়াত ধুনীয়া ছেট আছে এইবিলাক 650 এইবোৰ চাওক এইবিলাক নুনি হয় নুনিৰো আছে আপোনাৰ চাওক এইবোৰ মেখেলা চাদৰ নুনি মেখেলা চাদৰ পাব আপোনাৰ চব ইয়াত গোটেই মেখেলা চাদৰৰ বস্তুবোৰ আছে আপোনালোকে মেখেলা চাদৰবোৰ পাব ইয়াত ধুনীয়াকৈ যিহেতু ইয়াত বোৱা আছে বোৱা মেখেলা চাদৰো পাব আপোনালোকে এইবোৰ বোৱা হৈ গ'ল এইবোৰ ৰেটবোৰ আপোনালোকে আহিব ধুনীয়াকৈ এইবোৰ ৰেট কিমান এইবোৰ কিমান ক'লে 650 টকা আছে ধুনীয়াকৈ 550 আছে 650 আছে আপোনালোকে আহক আৰু এনেও বোৱা এযোৰ আপোনাৰ 800-1000 টকাত বিক্ৰী হয় যিহেতু আপোনালোকে দিনটোত মানে 2-3 যোৰ বিকিলে আপোনাৰ হাজিৰাটো ওলাই গ'ল ধৰি লওক 1000 টকা ইনকাম হৈ গ'ল মানে মান্থলি 30,000-40,000 টকা ইনকাম হৈ যাব ভালকৈ বিকিম বুলি ভাবে যদি ডেইলি ঠিক আছে
আৰু আপোনাৰ এইবোৰ কি আছে দাদা? এইটো ৰিহা বুলি কয়। এইটো গাঁৱত যিটো ধৰা সকাম নিকামত দৰকাৰ হয়, এইটো খুব মানে প্ৰায়ভাগ দৰকাৰ হৈ থাকে এইটো সকাম নিকামত। সেইটো কাৰণে এইটো ৰিহা হয়। এইবোৰ ৰিহা হয়। ৰিহা ইয়াৰ ৰেট কিমান? এইবিলাক বেছি নহয়, এইবিলাক তোমাৰ 160 হ'লচেল আহিব। 160 হ'লচেল আহিব। এনে বিক্ৰী কিমান বিক্ৰী? 280 টকা 300 টকালৈকে হৈ যায়। 280 টকা 300 টকালৈকে বিকিব পাৰে নে? বাৰ্ডেবল প্ৰফিট আছে আপোনালোকে। ঠিক আছে, আপোনালোকে ইয়ালৈ আহক, আহি পেলাই ভিজিট কৰক। আৰু যিহেতু আপোনাৰ শিৱসাগৰ টাউনৰ সোঁমাজত আপোনাৰ এখন দোকান আছে, যিহেতু আপোনাৰ দাদা এড্ৰেছটো এবাৰ ভালকে কৈ দিয়কচোন। বৰাক জুৱেলাৰী বুলি কয়। বৰাক জুৱেলাৰী কিনাৰত এটা গলি আছে, খোৱাপানী টেংকি আছে কিনাৰত। আপুনি যদি শিৱসাগৰ দলুমুখ চাইডৰ পৰা আহে, তেতিয়া আপোনাৰ যিটো আপোনাৰ ধৰক হ'লচেল মাৰ্কেট আছে, হ'লচেল মাৰ্কেটৰ অপজিটৰ গলিটোত আহিলেই হ'ল। অলপ আহি আপোনাৰ কালী মন্দিৰটো মুখৰ আগতে পাই যাব, সুনীল ষ্ট'ৰ বুলি আছে, তাত আহিলে আপুনি লৈ যাব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট কথা কি মানে, এওঁৰ লগৰ মই নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম ধুনীয়াকৈ ভালকৈ। আপোনালোকে ধুনীয়াকৈ নাম্বাৰটো লৈ কণ্টেক্ট কৰি ল'ব পাৰিব, যিহেতু আপোনালোকে ইয়ালৈ অহা আগত। ঠিক আছে, আপোনালোকে ইয়াত কণ্টেক্ট কৰি পেলাই মই কণ্টেক্ট কৰি লওঁ বোলে, কণ্টেক্ট কৰি লৈ আছেনে খোলা বা আছে, মাল এভেইলেবল আছেনে নাই, চব এভৰিথিং ইয়াত পাব মানে আপোনালোকে। আৰু ইয়াত মেখেলা চাদৰ বুলিয়ে নহয়, ইয়াত শাৰীও পাব। ঠিক আছে।